আৰু কৈলাশ পৰ্বতৰ অলপ পাহাৰ দি পেলাই কাটি পেলাই দি দিছে আৰু বিখ্যাত শৰাইঘাট দলংখন এইখনে চাই লওক তোমাৰ লগ লাগি আৰু একটা টানলো ৰ'ব নোৱাৰিলোঁ খাই বাপৰে বাপ ও স্বামী এ স্বামী এও নাগৰানো Good morning friends, good morning and welcome back to my YouTube channel again. So আজি হৈছে শনিবাৰ 18 তাৰিখ ফেব্ৰুৱাৰী আৰু আজি হৈছে মহাশিৱৰাত্ৰি so মহাশিৱৰাত্ৰিৰ দিনা গা চা ধুনীয়াকৈ ধুই লৈছোঁ অলপ পিছত মানে যিহেতু পূজা 8টা বজাৰ পৰা লাগিব ৰাতি আৰু আমাৰ যোনটো ইয়াতে ষ্টেচুটো বনাইছে নলবাৰীত পৃথিৱীৰ ভিতৰত সবচে 6 নম্বৰ আৰু নৰ্থ ইষ্টৰ ভিতৰত 1 নম্বৰ টোটেল 91 ফিটৰ 91 ফিটৰ দীঘল এটা মূৰ্তি বনাইছে এইটো দেখাইছোঁ লাষ্ট ব্লগটো চাই ল'ব আপোনালোকে চোৱা নাই যদি আজি এইটো ইনগ্ৰেশ্যন আছে মানে খাজাৰা আশ্ৰমত চ' 8টা বজাত আহিব হিমন্ত মামা মাছিয়াম মামা তেখেতে ইনগ্ৰেশ্যন কৰিব চ' আমি যাম তাকে আশা আছে যাম বুলি কিন্তু বৰ্তমান গা চা ধুই পেলাই অলপ পিছত চাকি খুৰ দিব যাম আৰু সবিশেষ ব্লগটো চাই থাকিব আপোনালোকে ষ্টে টিউন কৰিব চাই দিয়ক চ' ধুনীয়াকৈ ওলাই ল'লোঁ এই নৰ্মেল পিন্ধিছোঁ আৰু বেলেগ পিন্ধা নাই চেনেল পিন্ধি লৈছোঁ আৰু ওচৰতে মন্দিৰটো আছে খোজকাঢ়ি যোৱাখিনি মানে খোজকাঢ়া চাইকেলখন নাই আমাৰ বৰ্তমান চাইকেলখন নহ'লে আৰু খোজকাঢ়ি যাওঁ পটকৈ চাকি খুৰ দি আহোঁ আৰু কিবা খোৱাৰ পিছত ভাল নালাগিব সেইকাৰণে গাত ধুইছোঁ গাত ধোৱাৰ পিছত লগালগ ওলাইছোঁ আৰু যাওঁ ব'লক চ' ধুনীয়াকৈ মানুহ ভৰ্তি হৈ গৈছে এইফালে এইফালে কিবা চাকি লৈ লওঁ ঘৰৰ পৰা আনে যিটো চাকি খুৰ লৈ লওঁ চাকি আৰু ধূপ খুৰ খুৰা চাকি দিয়া আৰু ধূপ দিয়া এটা চ' বৰ্তমান চাকি ইয়াতে দি আছে আৰু মানুহ বহুত আছে ইয়াতে চাই লওঁ দিয়ক চাকি ধুনীয়াকৈ দিয়া হ'ল ফ্ৰী হৈ গ'লোঁ এতিয়া ইয়াতে অলপ সেয়া কৰি পেলাই মেইন মণ্ডপ মানে এইটো মানে আগতে মণ্ডপটো তাতে আছিল চ' এইটো মেইন মণ্ডপ এইটো সোমাই যাম আৰু কৈলাশ পৰ্বতৰ অলপ পাহাৰ দি পেলাই কাটি পেলাই দি দিছে আৰু মানুহ বহুত হৈছে কিবাকৈ ফটা চটা দিলোঁ ফটা চটা দি পেলাই এতিয়া কিবাকৈ ওলাই আহি পেলাই ধুনীয়াকৈ এটা কিবা বনাইছে তাতে চাই আহোঁ ব্লগ বেয়া প্ৰদৰ্শনী দিছে বলক সোমাই যাওঁ আৰু প্ৰদৰ্শনীটোৰ ভিতৰত সোমাই অহাৰ লগে লগে দেখা পালোঁ যে এখন ময়ূৰৰ লগতে এখন নাও আছে ধুনীয়া গোঁসাই ঠাই নাও এখন আছে আৰু এইবিলাক চব হাতেৰে নিৰ্মিত হয় এইজন যে মানুহ আছে এইজনে ফটো উঠিব যাই আছে তেখেতে চব বনাইছে হাতেৰে নিৰ্মিত কৰা চব বস্তু এটা বস্তু জেব্ৰাৰ পৰা আপুনি কিবা কিবি এখন চাওক এখন ট্ৰেইন হয় মানে কাৰেণ্টতো চলে আৰু এখন শলাইঘাট দলংখন আপোনালোক দেখাম অলপ কিন্তু এইবিলাক বস্তু চব হাতেৰে নিৰ্মিত মানুহৰ পৰা চশমাৰ পৰা বাদ্যযন্ত্ৰৰ পৰা চব তেখেতে নিৰ্মিত কৰিছে নিজে নিৰ্মিত কৰিছে তেখেতে আৰু বিৰাট চাব লগা বস্তু চব কাঠৰে বনোৱা বস্তু হয় বাৰ্নিছ চাৰ্নিছ কৰা আছে ধুনীয়াকৈ চিমেণ্ট নাই বিভিন্ন জন্তু সৰু জন্তু গাহৰি গৰু এনেকুৱা বিভিন্ন বস্তু বনাইছে আৰু চব কাঠৰ বস্তু হয় বাৰ্নিছ কৰা তেখেতে নিজে কৰিছে চব ভাল লাগিছে এইটো বস্তু ইয়াতে কৰিছে আৰু মানুহ এটা সৰু ল'ৰা ছোৱালীকো দেখাব পাৰিছে যে এক্সিবিশ্যন টাইপ পাতিছে আৰু চ' এইটো কৰা আমাৰ মানে শিৱথানত এইবাৰ জাপাগুছি শিৱথানত ভাল হৈছে মানে আৰু এখন গৰু গাড়ী ক'ত দেখা পোৱা কিন্তু স্মৃতি ৰাখি থৈ দিছে যাতে দেখাব পাৰে সৰু ল'ৰা ছোৱালীক আৰু যোনে দেখা পোৱা নাই এইবিলাক সাপ চব নিৰ্মিত কৰা নিজে ৰাখতে এইবিলাক গগনা চগনা আছে বাদ্যযন্ত্ৰ বিহুৰ বাদ্যযন্ত্ৰ তাৰপিছত এইবিলাক জাকৈ কিবা কিবি আছে মাছ মৰা কিবা কিবি চ' ভালেই আৰু এইখন হ'ল বিখ্যাত দলংখন চাই লওক ধুনীয়াকৈ বনাইছে ধুনীয়া লগা আছে এখন চ' এইবিলাক ভাল বস্তু চ' ইয়াতে বিৰাটে ভাল লাগিছে হাতত ডিজাইন কৰিছে একদম পূৰা ফেণ্টাষ্টিক ডিজাইন আৰু আজি ৰাতি ধুলে আছে ইয়াতে আমাৰ জাপাগুছি আশ্ৰম এখন বজাৰ হৈছে কিন্তু চাইলে বিৰাটে ভাল লাগিল আৰু ৰাতি আহিম আৰু বিভিন্ন ঠাইত যাম এতিয়া বৰ্তমান পালোঁ বৰ্তমান ঘৰ আৰু এতিয়া বৰ্তমান ফ্ৰেছ হৈ লওঁ গৰম দিছে আৰু আবেলি ওলাই যাম চাগে মানে খোজকাঢ়ি গ'লেই পায় আৰু বেছি সময় নালাগে 2 মিনিট বা 1 মিনিট সময় লাগে ওচৰতে মন্দিৰটো আছে চ' ভালকৈ পূজাখিনি কৰিলোঁ ভক্তি আৰাধনা কৰিলোঁ এতিয়া অলপমান ৰেষ্ট কৰিম আৰু সবিশেষ ব্লগটো চাই থাকিব খালি আপোনালোকে ষ্টে টিউন তো এনেকৈ হৈ গ'ল ৰাতি আৰু মোবাইলো জ্বলাই লৈছোঁ ফ্লেছ মানে দিনত আৰু বিশেষ একো নাছিল আৰু দেখাব নোৱাৰিলোঁ
বিশেষ একো কৰাও নহ'ল, তাতে থাকিলোঁ আৰু কিবা নামৰ পাঠ চলি আছে। চ' এতিয়া ওলাই লৈছোঁ, ড্ৰেছ চেছ পিন্ধি লৈছোঁ, সিহঁতৰ লগৰ এটা আহি আছে। এতিয়া ক'ত ওলাই যাওঁ কি কৰোঁ, আজি শিৱৰাত্ৰি বুলি, ৰাতি শিৱৰাত্ৰি 8টাৰ পৰা ষ্টাৰ্ট হয়। ত' এতিয়া বঢ়িয়াকৈ ওলাই যাম, আহি আছে বাছ এখন গ'ল, বিয়াত নহয়। এইছোঁ বৰ্তমান আছে এফালে আছে প্ৰিয়াংশু আৰু এই চলে আছে, মই যাই আছোঁ। এইটো শিৱ মন্দিৰ ৰখোৱা, ইয়াতে এখন শিৱ পূজা হৈ আছে আমাৰ চব বাজাৰৰ শিৱ পূজা, এখন শিৱ পূজা চাই যাওঁ আৰু অলপ পিছত তাতে যাই আছোঁ মেইন জেগাত। ইয়াতে ৰখাওঁ, নাই আগত জাগা পাম। এজন গুণী জ্ঞানী ব্যক্তি, তেখেতসকলে যেন বহুদিনলৈ আমাৰ মাজত এনেধৰণে থাকি চবে গোটা খাই আছে। শৰ্মা ক্লে ক্লাছ লাগি লয়, আমি গোটা প্ৰসাদ শিৱৰ প্ৰসাদ খাই লওঁ। এতিয়া আজি দিনটোৰ প্ৰসাদ খাই লওঁ, এই বাল্টি লৈ আছোঁ, পুৰা খাই দিম। শৰ্মা ফাৰ্ষ্ট টাইম নেকি? অলপমান লৈছোঁ আমি, এক কাপ চবে খাই আছে বৰ্তমান। আজি বাবাৰ প্ৰসাদ বুলি খাইছোঁ দিয়া আৰু বহুত আছে। বাপৰে বাপ, চব প্ৰসাদ খাব। তেনেহ'লে লগ লাগি আৰু এক কাপ আনিলোঁ, ৰ'ব নোৱাৰিলোঁ খাই পেলাই। আৰ্মি ভাইসকলে খাই আছে, অলপমান প্ৰসাদ খাই লৈছে আৰু কি কয় আমি খালোঁ চিন্তা হ'লে অলপ। কি শৰ্মা খোজ বেকা বেকি হৈছে নেকি অলপ? খোজ বেকা নাই, কিন্তু হিলি গৈছে। যিহেতু কম পৰিমাণে দিছে, একো দিয়া নাই, নৰ্মাল আৰু প্ৰসাদ বুলি খাইছোঁ আৰু বেলেগ নহয়। চ' আমি মেইন ডেষ্টিনেশ্যনত যাই পোৱা নাই বৰ্তমান। মানুহ আহিছে, ইও আহি পেলাই আৰু বৰ্তমান খাব সোমাইছোঁ আমি। চাহ বনাই আছে, তো চাহটো খাই পেলাই ডেষ্টিনেশ্যন এইবাৰ যামেই আৰু স্পেচিয়েল দুটা। এইফালে এতিয়া গাড়ী থ'ব জেগা নোহাইছে বৰ্তমান, মানে ইমান মানুহ হৈছে। কিবাকে থৈ দিয়ক কথা নাই, কিন্তু অলপ খোজকাঢ়ি যাব লাগিব। আমি ৰাস্তাতে থৈছোঁ, ভিতৰত সোমাব নোৱাৰি, ইমান পৰিস্থিতি বেয়া। চ' আমি ইয়াতে গাড়ীখনতে থৈ যাওঁ আৰু উপায় নাই। গেটখন আৰু এফালে আমি সোমাই যাব পাৰোঁ। মই লাষ্ট ভিডিঅ'টোত কৈছোঁ আপোনালোকক, এখন হ'ল সন্যাসী আশ্ৰমখন আৰু আমি এফালেদি সোমাই যাব লাগিব। বৰ্তমান যাই আছোঁ খোজকাঢ়ি আমি চব মাখা আৰু মূৰ্তিটো আছে এইটো যাই আছোঁ একেলগে। সেইদিনা ৰাস্তাটো সৰু আছিল, আজি বলা কৰিছে চাওক কিমান ডাঙৰ। আজি ফাৰ্ষ্ট অপেনিং কৰা দিনাখন ফিল্ডত পাৰ্কিং কৰি আছে বৰ্তমান, মানুহ পুৰা। কি কোৱা নীলকমল, তই আজি আহিছ প্ৰথম? শৰ্মা প্ৰথম নেকি আজি? প্ৰথম আজি প্ৰথম ফাৰ্ষ্ট নহয়, মোৰ এটা ভিডিঅ' আছে তোমালোকে চোৱা নাই। আপোনালোকে চোৱা নাই, চাব ভিডিঅ'টো যাই পেলাই। মই বনাইছোঁ ইনগ্ৰেশ্যন নকৰাৰ আগৰ দিনাই। তাৰপিছত মানুহবিলাকে শাৰী পাতিবোৰ একে যাই আছে। আমি ওপৰত যাবি নেকি? ওপৰত যাই চাই আহিম দে একবাৰ। নালগে, এফালে যাম। নালগে চাওক আজি বা সঁচাকৈ ডাঙৰ দিয়ক। বৰ্তমান ৰিপৰ্টাৰো আহিছে, কিবা ভাল নিউজ লাইভ দেখা পাইছোঁ। এতিয়া আৰু ফাংচন বিলাক চলি আছে বঢ়িয়াকৈ, মানুহৰ সমাগম বহুত, ফটো উঠা মানুহে আধাৰ। ভাই সকাল ওপৰত যাবা নেকি? কি কৰিবা? হা নোযোৱা নেকি আজি? যাবাই পাৰা নাকি? ধুনীয়া গান গাই আছে, পুৰা মানে ভাল লাগি গৈছে। লাইন পুৰা কিহৰ বা লাইন ধৰি আছে গম পোৱা নাই। চাই হোক এই কিহৰ লাইন বেছি, চাই হোক কিহৰ লাইন বেছি। ওলাই থাকো আৰু না কি শৰ্মা? যাই থাকো আৰু খিচাৰিটো খাব আছে আমাৰ। বলা এই কি আফেৰ ফটো চাই আছা?
হেলা বাদ দিয়ক আমি চাই আহিলোঁ বৰ্তমান তাৰ পৰা আহিলোঁ কন্যাই আশ্ৰমৰ পৰা আহিলোঁ আৰু ইয়াতে আমি পলহঁতৰ ঘৰ পাইছোঁ পলহঁতৰ মানে পূজা কৰি আছে ঘৰত পল আছে বহি আছে ইয়াতে আৰু বৰ্তমান চলি আছে নাগৰাৰ নাম শুনি আছোঁ বাপৰে বাপ এ স্বামী এও নাগৰাৰ নাম বাৰটা বাজিল পূৰা থালি লৈ পেলাই বহি গৈছোঁ আমি 12টা বজাত এতিয়া খাই লওঁ যিমান জল্দি পাৰোঁ আৰু ভাত আহি গৈছে এফালে চ' জল্দি খাই পেলাই ওলাব লাগে আৰু দেৰি হৈ গৈছে নাখাই নাথোঁ আৰু ভিডিঅ' বনাতছোঁ ষ্টাৰ্ট কৰিলা এই বঢ়িয়া খাই দিওঁ আৰু ঘৰত ধুনীয়াকৈ খালোঁ ল'লোঁ হাত চাত ধুলোঁ প্ৰসাদ চসাদ পাই গ'লোঁ বঢ়িয়াকৈ আৰু ইয়াতে চ' ধুনীয়াকৈ গেল লাগি খানা চানা বঢ়িয়াকৈ গেল প্ৰসাদ চসাদ পাই গ'লোঁ এতিয়া 5 মিনিটমান বহু ৰেষ্ট কৰি পেলাই এইফালে মানে 12টা 10 বাজি গৈছে বেছি সময় নাই 5 মিনিটমান থাকি পেলাই যাওঁ আৰু পটাপট কৰি যাওঁ নেকি মানে ক'ল ৰাতি নকৰোঁ আৰু পাছত পটাপট এইটোৱে আছিল আজিৰ ভিডিঅ'টো চাই পেলাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থৈ দিব আৰু দেৰি হৈ গ'ল বহুত 12:30 বাজি গৈছে এইফালে আৰু সোনকালে যাই থাকোঁ উন্নত ভিডিঅ'ত লগ পাম আৰু টিল দেন জয় এখন ধন্যবাদ আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব চেনেলটো